ৰাতিপুৱাই বৰ ধুনীয়া বতৰ কৰিছে, ৰ'দ ওলাইছে। ৰাতিপুৱা এই ৰ'দকণ দেখা পালে মনটো ভাল লাগি যায়। আজি 31 ডিচেম্বৰ বুলি মই ঈশানক ক'লোঁ যে তাৰ কি খাবলৈ মন গৈছে। সি এখন তেতিয়া একদম পূৰা দীঘলীয়া লিষ্ট এখন দিলে আৰু তাত আছিলে বিৰিয়ানী। আৰু আপোনালোকে সকলোৱে জানে যে বিৰিয়ানীত যথেষ্ট পৰিমাণে পিঁয়াজ লাগে আৰু সেই পিঁয়াজ কাটোতে মোৰ আজি অৱস্থা বেয়া। থেংক ইউ ঈশানে মানে চকলেট খাই আছে, তাৰে মোক অকণমান দিছিলে। সেয়া পিঁয়াজ কাটোতে অৱস্থা বেয়া আৰু এতিয়া বিৰিয়ানীটো বনাবই লাগিব। থেংক ইউ বেটা। অ'কে আৰু পাছত খাম হা। অ'কে থেংক ইউ। থেংক ইউ। নাই অ'কে হ'ব। সেয়াই কথা, সেয়াই যে অৱস্থা বেয়া হৈছে। বৰ দীঘলীয়া লিষ্ট, আপোনালোকক মই মাজে মাজে দেখাই যাম মই কি বনাইছোঁ। बिरयानी को बनावा प्रेशर कुकर। हाँ प्रेशर कुकर बिरयानी बनाए प्रेशर कुकर। এয়া পিঁয়াজ ফ্ৰাই কৰি আছোঁ বিৰিয়ানীৰ বাবে। প্ৰথমতে যে পিঁয়াজ অকণমান লাগে, ফ্ৰাই পিঁয়াজ, সেই পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ। ঈশানেও মোক অকণমান হেল্প কৰি দিছে আৰু হেল্পিং হেণ্ড বনিছে বোলে কি। এয়া পিঁয়াজ ফ্ৰাই কৰি আছোঁ বিৰিয়ানীৰ বাবে। অলপমান চেষ্টা কৰিছোঁ, বৰ বিশেষ মই ভালকৈ বনাবলৈ নাজানো, কিন্তু চেষ্টা কৰিছোঁ একেবাৰে মোৰ নিজৰ ষ্টাইলত। ঈশানে যিহেতু ঘি খাই বেয়া পায়, বিৰিয়ানীত ঘি নিদিওঁ। ইউজুৱেলি ঘি পৰে, ঘি দিলে অলপমান টেষ্টটো বেলেগ ধৰণৰ হয়, কিন্তু যিহেতু ঈশানে ঘিটো বেয়া পায় সেইবাবে মই ঘি দিয়া নাই। আৰু এয়া পিঁয়াজ ফ্ৰাই হৈ আছে। অকণমান আৰু অলপমান ৰংটো আহিলে উঠাই থৈ দিম, যিহেতু অলপমান উঠাই থৈ দিয়াৰ পাছতো পিঁয়াজখিনি ব্ৰাউন হৈ গৈ থাকে, সেইকাৰণে বেছিকৈ ৰঙা কৰি নিদিওঁ, অলপমান হালকা ৰঙা হ'লে মই এইখিনি উঠাই থৈ দিম। আৰু বিৰিয়ানী বনাইছোঁ, কৈ থৈ দিওঁ যে বিৰিয়ানীটো মই ভেজ বিৰিয়ানী বনাইছোঁ। আৰু চাউল মই তিয়াই ৰাখিছোঁ বিৰিয়ানীৰ বাবে। এয়া ঈশানে হিলাইছে, মানে সি মোৰ হেল্পিং হেণ্ড হ'ম বুলি কৈছে, সেইকাৰণে সি হেনো হিলাইছে। এই পিঁয়াজখিনি এতিয়া উঠাবলৈ হৈছে আৰু উলিয়াই ৰাখিবলৈ হৈছে। ৰঙা যেন লাগিছে, ৰঙা হৈছেই আৰু এতিয়া উঠাই ৰাখি থৈ দিম আৰু এক্সট্ৰাকৈ। তাৰপিছত যেতিয়া বিৰিয়ানীৰ লেয়াৰটো কৰিম যে, তেতিয়া এই পিঁয়াজখিনি দিম। ভেজ বিৰিয়ানী
ভাজিখিনি বনাবৰ কাৰণে মই ইয়াত পিঁয়াজখিনি এনেদৰে ফ্ৰাই কৰিছোঁ আৰু যেতিয়া পিঁয়াজখিনি এনেদৰে অলপমান ৰঙা কৰি আহিব তেতিয়া মই সকলোখিনি চব্জি দি দিম। যি যি এভেইলেবল আছে মই সেইখিনিকে দিলোঁ। ইছানে এইখিনিকে চব্জি খাই বৰ ভাল পায়। এতিয়া মই আদা ৰচুনৰ পেষ্ট অকণমান দি দিছোঁ আৰু এনেদৰে অলপমান সময় ফ্ৰাই কৰি থাকিম। তাৰপাছত মই বিলাহীকণ দি দিলোঁ। মই ইয়াত এটা বিলাহী দিছিলোঁ আৰু যি যি মছলা আছে সেই সকলোখিনি মছলা আৰু নিমখ হালধি জলকীয়া সেইখিনি সকলোখিনি দিলোঁ আৰু বিৰিয়ানী মছলাও অকণমান দিছোঁ আৰু এনেদৰে পানী দিয়াৰ পাছত এনেদৰে সিজি আহিলে আৰু ফ্ৰাই অনিয়ন আৰু এইটো ধনিয়া পাত দি পিনি এনেদৰে বনালোঁ। আৰু এইফালে মই চাউল বইল কৰি ৰাখিছিলোঁ। যিহেতু মই লেয়াৰ বিৰিয়ানী বনাইছোঁ সেইবাবে আধা চব্জি মই উলিয়াই ৰাখিছোঁ আৰু আধা চব্জিৰ ওপৰত এনেদৰে মই চাউলৰ এটা লেয়াৰ এটা কৰি দিছোঁ। এই চাউলখিনি বইল কৰি ৰখা চাউল হয়। তাৰ ওপৰত এনেদৰে ধনিয়া পাত দি দিছোঁ আৰু লগতে ফ্ৰাই কৰি ৰখা পিঁয়াজখিনি এনেদৰে ছটিয়াই দিছোঁ আৰু এনেদৰে কৰিলে দেখিবলৈ বৰ ভাল হয়। মোৰ কিন্তু বৰ ভাল লাগে এনেদৰে কালাৰটো। আৰু ওপৰত এনেদৰে মই বিৰিয়ানী মছলা অলপমান ছটিয়াই দিলোঁ। এতিয়া আকৌ এটা চব্জিৰ এটা লেয়াৰ এটা বনালোঁ। তাৰ ওপৰত আকৌ মই বইল কৰি ৰখা চাউলখিনি দি দিম। চাউলখিনি যেতিয়া বইল হৈ গৈছিলে তাৰপিছতে মই কেব্ৰা ৱাটাৰ আৰু গোলাপ জল আৰু আটৰৰ এটা যে বিৰিয়ানী আটৰ পোৱা যায় সেই আটৰখিনি মিক্স কৰি মই লৈছিলোঁ আৰু এনেদৰে আকৌ মই এটা লেয়াৰ এটা কৰি দিলোঁ ধনিয়া পাত, পিঁয়াজ আৰু অকণমান বিৰিয়ানী মছলা দি আৰু এনেদৰে মোৰ পদটো ৰেডি হৈ গ'ল। এয়া ফাইনেল লুক, বিৰিয়ানীৰ ফাইনেল লুক। এতিয়া গোন্ধই গোটেই ঘৰখন মলমলাই গৈছে। এফালে মই মটৰ আৰু পনীৰ একেবাৰে চিম্পুলকৈ বনাইছোঁ। যিহেতু খুব বেছি মছলা হৈ গৈছে, বিৰিয়ানীটো মছলা আছে আৰু মাংস কাৰী যোনটো বনাইছিলোঁ চিকেন কাৰী তাতো ভালেখিনি মছলা গৈছে। সেইবাবে মই মটৰ আৰু পনীৰটো একেবাৰে চিম্পুলকৈ ৰাখিলোঁ। একেবাৰে মছলা মাছি দিয়া নাই, একেবাৰে চিম্পুল। ধনিয়া আৰু আদা ৰচুন আৰু পিঁয়াজ দি এনেদৰে মই ৰাখিলোঁ। হালধিও মই দিয়া নাছিলোঁ। এনেদৰে বনাই কিনি ৰেডি কৰিলোঁ। কিন্তু ইমানেই ধুনীয়া গোন্ধ আহিছিলে যে ইছানে ৰখিবই নোৱাৰিলে আৰু সি মটৰ পনীৰলৈ ৱেইটেই নকৰিলে আৰু তাক লগে লগে দিবলগীয়া হ'ল।